शेफाली जिंदाबाद, कल्पना सोरेन जिंदाबाद, कल्पना सोरेन राइजक आदरियानी आखन समत बहाबर भावे बहिबर भावे व्यवस्था करि दिबर भावे अनुरोध जनाइछु। कम आमी दुई खोज हलो আগবাঢ়ি যাম। গতিকে আমাৰ নিজৰ বোধসমূহ আমি নিজেই ল'ব লাগিব, নিজৰ সুবিধাসমূহ নিজেই কৰি ল'ব লাগিব। ধৈৰ্যৰে অলপ আপোনালোকে খন্তেক সময়ৰ কাৰণে কৰিব বুলি যিসকল জিপি ইনচাৰ্জ আছে সকলোকে মই অনুৰোধ জনাওঁ। দাদা আপোনালোকৰ দলে কি কেনেকৈ কাৰ্যসূচী লৈ আছে আমাৰ আমি 93 নং সোণাৰী বিধানসভা সমষ্টিৰ জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মোক মনোনীত কৰি ইয়াত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ দিলে। সৰ্বপ্ৰথমে দলৰ কেন্দ্ৰীয় নেতৃত্বক মই আন্তৰিক শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সোণাৰী বিধানসভা সমষ্টিৰ নিচিনা এটা ঐতিহাসিক বিধানসভা সমষ্টিত প্ৰতিনিধিত্বৰ সুযোগ দিয়াৰ বাবে সোণাৰীবাসী ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা, মোৰ প্ৰণিপাত, মোৰ প্ৰণাম জনাইছোঁ। আমি এটা ৰাজনৈতিক আন্দোলনতে আচলতে অংশগ্ৰহণ কৰিছোঁ, যিটো ৰাজনৈতিক আন্দোলনে সাধাৰণ খাটি খোৱা মানুহৰ অধিকাৰবিলাক সুৰক্ষিত কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত এটা স্পষ্ট আপোচিন আৰু শক্তিশালী আৱাজ যাতে আমি কৰিব পাৰোঁ, আৰু একে সময়তে সমষ্টিটোৰ চৌদিশৰ সৰ্বাংগীন উন্নয়ন যাতে আমি কৰিব পাৰোঁ, ৰাস্তা ঘাটৰ প্ৰাৰম্ভ কৰি নলা নৰ্দমাৰ প্ৰাৰম্ভ কৰি স্কুল কলেজৰ যিবিলাক আন্তঃগাঁথনি আছে সকলোবিলাক উন্নত কৰিব পাৰোঁ, তাৰ এটা প্ৰচেষ্টাৰে এই সোণাৰী বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰি আগবাঢ়ি গৈ আছোঁ। একে সময়তে আমি এই কথাটো উল্লেখ কৰিম যে সমষ্টি এটাৰ জনপ্ৰতিনিধি হোৱাৰ লগে লগে তেওঁৰ ৰেছপনচিবিলিটি বহু ধৰণৰ হয়। বিধায়ক এজনৰ মূল যিটো দায়িত্ব, সেই দায়িত্বটো হ'ল যে আইন প্ৰণয়ন কৰা বা আইন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা। বিধানসভাৰ মজিয়াত অসমৰ খাটি খোৱা শ্ৰমজীৱী মানুহবিলাকৰ অধিকাৰবিলাক যেতিয়া দিমকৈ আজিলৈকে দিয়া নাই, গতিকে এই অধিকাৰ প্ৰাপ্তিৰ যিটো আন্দোলন ৰাজনৈতিকভাৱে বিধানসভাৰ মজিয়াত কৰিব লগা আছে, এই নিশ্চিতভাৱে সোণাৰীবাসী ৰাইজে যদি সুযোগ দিয়ে, আশীৰ্বাদ কৰে, বিধানসভাৰ মজিয়াত এটা আপোচিন কণ্ঠ নিশ্চিতভাৱে নিগৰাম। আৰু একে সময়তে আমি এই কথাটো কৈছোঁ যে সোণাৰী সমষ্টিৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা, এই সমস্যাটো হ'ল পানীৰ সমস্যা। আমি বিভিন্ন গাঁৱত ঘূৰিছোঁ, বাগিচাত ঘূৰিছোঁ, সমষ্টিটোৰ বিভিন্ন এলেকালৈ যেতিয়া গৈছোঁ, মেক্সিমাম এলেকাত খোৱা পানীৰ যিটো সমস্যাটো সাংঘাতিকভাৱে দেখিবলৈ পাইছোঁ। জল জীৱন মিছনৰ গোটেই অভিযানটো সম্পূৰ্ণৰূপে বিফল হৈছে। নল আছে, জল নাই, পাইপ আছে, পানী নাই, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ মাজত বিশুদ্ধ খোৱা পানীৰ গোটেই ঘটনাবিলাক আমি দেখিবলৈ পালোঁ। স্বাধীনতাৰ ৭৮টা বছৰ এটা সমষ্টিৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাটো যদি ইয়াত কৰিব পৰা নাই, ই নিশ্চিতভাৱে ৰাজনৈতিকভাৱে ইতিমধ্যে ইয়াত সেৱা আগবঢ়োৱা প্ৰত্যেকগৰাকী জনপ্ৰতিনিধিৰ আটাইতকৈ ডাঙৰ ফেইলাৰ হয়। আপোনাৰ মাধ্যমেদি মই এটা আহ্বান জনাব বিচাৰিছোঁ সোণাৰী সমষ্টিবাসী ৰাইজলৈ, যে মই এগৰাকী সংগ্ৰামী পথাৰৰ পৰা অহা যুৱক হওঁ, আৰু সংগ্ৰামী পথাৰত থকাৰ সময়ত জাতিটোৰ বাবে আমি বহু আন্দোলন কৰিছিলোঁ, জাতিটোৰ বাবে আমি বহু নিৰ্যাতনৰ সন্মুখীন হৈছোঁ, বহু কেছ, বহু মোকৰ্দমা আজিও আমাৰ চলি আছে। আমাৰ উদ্দেশ্য ৰাজনীতিত আহি ধন ঘটা, টকা পইচা ঘটা, অট্টালিকা বনোৱা, গাড়ী মটৰ লোৱা, এইবিলাক আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল জাতিটোৰ অধিকাৰবিলাক আইনগতভাৱে কেনেকৈ সুৰক্ষিত কৰিব পৰা যায়, বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক মৌলিক দাবী আছে, মৌলিক দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বিধায়ক হিচাপে, সমষ্টিটোৰ বিধায়ক হিচাপে শক্তিশালী ভূমিকা কেনেকৈ ল'ব পৰা যায়, আমাৰ চিন্তা চৰ্চাবিলাক তেনেকুৱা ধৰণৰ আছে। আৰু একে সময়তে প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐতিহাসিক যিবিলাক মহান পুৰুষ আছিল, ইতিহাসৰ পাতত যিবিলাক মহান পুৰুষ আছিল, তেওঁলোকক জনমানসত কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা যায়, তেওঁলোকৰ স্মৃতিসমূহ, তেওঁলোকৰ কৃতিত্বসমূহ, বীৰত্বসমূহ কেনেকৈ সজীৱ কৰি ৰাখিব পৰা যায়, আজিৰ প্ৰজন্মক কেনেকৈ অধ্যয়ন কৰিব পৰা যায়, সেইখিনি কথা আমি চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ। আৰু এই সমষ্টিটো যিহেতু টি ডমিনেটেড এৰিয়া হয়, ইয়াতে চাহ জনগোষ্ঠী আদিবাসী ভোটাৰৰ সংখ্যা সৰ্বাধিক, প্ৰায় ৬২% বেছি।
গতিকে তেনেস্থলত এই জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ দাবী দাবীবিলাক আছে আৰু বিধানসভাৰ মজিয়াত দাবীসমূহ পূৰণ কৰিবৰ কাৰণে মই নিশ্চিতভাৱে মোৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিম।